Hello everyone. আজি গৰম কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো মই কিন্তু গৰমত একদম ভিজি গৈছো আৰু মই ভিডিওটো কৰা আগত জাস্ট ফ্ৰেছ হৈ আহিছো পিছে তথাপিও মই দেখিছে কেমেৰা আগতে ঘামি গৈছো অলৰেডি আৰু গৰমে আপোনালোকক মোৰ এই চেনেললৈ আনটা ভিডিওলৈ পুনৰবাৰ স্বাগতম জনাইছো গৰমে যদি আপোনালোকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এই গৰমত যদি সাবস্ক্ৰাইব কৰি দিয়ে ইমান গৰমত দিয়া মৰমকন মই পাই খুবেই আনন্দিত হ'ম দেৰি নকৰিব ইমান গৰমতো যেতিয়া আপোনালোকলৈ ভিডিও বনাই আছো আপোনালোকেও কজুসি নকৰিব আৰু সাবস্ক্ৰাইবটো কৰি দিব লগতে ভিডিওটো লাইক কৰি দিব বুলি আশা ৰাখিলো আজি এই গেলা গৰমটো এনেকুৱা গৰমত ভাত খোৱা বুলি ক'লে ৰাতি ভাত খোৱা বুলি ক'লে খুবেই এলা লাগে হেহে মই আজি এনেকুৱা গৰমত পইতা ভাত বুলি ক'লে মই খুব ভাল পাওঁ গৰমত কাৰণ পইতা ভাত খালে মানে খুব ভাল লাগে গাটো ভাল লাগি যায় পেটটো ঠাণ্ডা পৰে হে মই আজি ভাত খাস পইতা ৰাতি ভাত খাস চলতে পইতা ভাতৰ আয়োজন কৰিছো আৰু আশা কৰো আপোনালোকে মোৰ হেতে এই পইতা ভাতৰ জুতি লব পইতা ভাত যেহেতু আজি আয়োজন কৰিছোয়ে তাৰ লগত কি আইটেম মই লম হেখিনি চাই যাব আৰু সেই আইটেমখিনি বনাওতে যিখিনি বস্তু লাগে মই বৰ্তমান ৰেডি কৰি আহুংগা আৰু ৰেডি কৰোতে যেহেতু মোক অলপ টাইম লাগিব মোক 2 মিনিট দিয়ক গুছি যাব কলগো তাতকৈ আপোনালোকে গুছি যোৱাতকৈ বা ৰৈ থকাতকৈ আজি দিনটোত আমি কেনেদৰে আমৰ জুতি ললো তাকে চাই থাকক মাত্ৰ 2 মিনিট চাব বেছি টাইম নালাগে আৰু সেই 2 মিনিটত মই বস্তুখিনি ৰেডি কৰি লওঁ তাৰ পিছত আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ মুখৰ আগতে মই আইটেম কেইটা বনাম আৰু আপোনালোকক পুনৰবাৰ লৈ যাম মোৰ পইতা ভাতলৈ আৰু আশা কৰো আপোনালোকে মোৰ এই পইতা ভাতৰ জুতি লব হেহে কলৈকো নগৈ মোৰ এই ভিডিওটো চাই থাকক আৰু হেখত এটলিষ্ট ভিডিওটো লাইক কৰিবলৈ নপাহৰিব চাই থাকক আপোনালোকে মই বস্তুখিনি ৰেডি কৰি পুনৰ আহিম
ভিডিঅ'টো চাই যাওক মই কেনেদৰে পইতা ভাতৰ লগত কি বনালোঁ কি কৰিলোঁ তেনেহ'লে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব প্ৰথমতে মই ইয়াত লৈছোঁ নৰসিংহৰ পাত এইখিনি মই ভালদৰে ধুই লৈছোঁ আৰু ইয়াত লৈছোঁ মই দুটামান কেঁচা জলকীয়া আৰু আদা নহৰু আৰু লৈছোঁ লগত তেতেলী এইখিনি ভালদৰে মই গুড়ি কৰি ল'ম আৰু এয়া দেখিছে মোৰ নৰসিংহ চাটনি ৰেডি হৈ গ'ল আৰু মই একেটা বাটিতে ল'ম অলপ নৰসিংহ পাত আৰু এয়া মই লৈছোঁ অলপ তিয়াই থোৱা কেঁচা সৰিয়হ আৰু এয়া লৈছোঁ মই আদা নহৰু আৰু কেঁচা জলকীয়া আৰু এইখিনি মই ভালদৰে গুড়ি কৰি লৈছোঁ আৰু এয়া দেখিছে মোৰ হৈ গ'ল কেঁচা সৰিয়হৰ চাটনি ৰেডি আৰু এতিয়া লৈছোঁ মই এয়া তিয়াই থোৱা কেঁচা বুট আৰু মই এই বুটখিনিৰ লগতে ল'ম দুটামান কেঁচা জলকীয়া আদা আৰু নহৰু আৰু এইখিনি মই ভালদৰে গুড়ি কৰি ল'ম আৰু এয়া দেখিছে মোৰ বুটৰ চাটনি হৈ গ'ল ৰেডি আৰু এইখিনি বনাই হোৱাৰ পিছত মই ল'ম এয়া হৈছে মোৰ তিয়াই থোৱা দালি এইখিনি মই আগত তিয়াই থৈছিলোঁ আৰু ইয়াত দি মই অলপ জ্বলা চানা আৰু ইয়াত দিছোঁ মই অলপ আদা নহৰু আৰু কেঁচা জলকীয়া আৰু এইখিনি মই এতিয়া ভালদৰে গুড়ি কৰি ল'ম আৰু এয়া দেখিছে হৈ গ'ল মোৰ দালি চাটনি ৰেডি এয়া দেখিলে আপোনালোকে মই চাটনিখিনি এতিয়া মোৰ বনাই হৈ গ'ল আৰু এতিয়া মই এই চাটনিখিনি বনাই হোৱাৰ পিছত মই বনাম পিটিকা আৰু এই পিটিকাখিনি বনাবলৈ মই কেনেদৰে কি ল'ম চাই যাব এয়া দেখিছে হৈ গ'ল মোৰ চাটনি ৰেডি আপোনালোকেও এবাৰ খাই চাব এনেদৰে দালি আৰু বুটৰ চাটনি লগতে সৰিয়হ আৰু নৰসিংহৰ চাটনি আৰু মই এতিয়া লৈছোঁ পিটিকাৰ বাবে এয়া বইল কৰি থোৱা আলু আৰু লগত ল'ম সৰু সৰুকৈ কাটি থোৱা কেঁচা পিঁয়াজ আৰু দিছোঁ জলকীয়া আৰু দুটুকুৰামান আদা আৰু মই ইয়াত দি দিম অলপ চাট মছলা আৰু দিম অলপ নিমখ আৰু নিমখখিনিৰ লগতে মই অলপ দিম কেঁচা মিঠাতেল আলু পিটিকাত কেঁচা মিঠাতেল খুবেই ভাল লাগে আৰু এইখিনি মই ভালদৰে পিটিকি ল'ম এই দেখিছে মই এইখিনি ভালদৰে পিটিকি লৈছোঁ আৰু এয়া হৈ গ'ল আমাৰ আলু পিটিকা ৰেডি এতিয়া লৈছোঁ মই বইল কৰি থোৱা দুটা তিতা কেৰেলা আৰু লগত লৈছোঁ অলপ কাটি লোৱা পিঁয়াজ আৰু ইয়াতে দি দিম মই অলপ কেঁচা জলকীয়া আৰু আদা আৰু একেদৰে দিম চাট মছলা কেঁচা নিমখ অকণমান আৰু দিম অলপ কেঁচা মিঠাতেল এয়া দেখিছে মই দি ল'লোঁ আৰু এইখিনি মই ভালদৰে পিটিকি ল'ম আপোনালোকে কেনেকুৱা পায় নাজানো কিন্তু মোৰ তিতা কেৰেলা খুবেই প্ৰিয় মই ভাজিলেও ভাল পাওঁ পিটিকিলেও ভাল পাওঁ আৰু এয়া দেখিছে হৈ গ'ল মোৰ তিতা কেৰেলাৰ পিটিকা ৰেডি আৰু মই এতিয়া ল'ম এটা কুমলীয়া ভোল এদৰে বাকলি গুচাই মই ভালদৰে বইল কৰি লৈছোঁ আৰু মই ইয়াত লৈছোঁ অলপ কাটি লোৱা পিঁয়াজ আৰু লগতে লৈছোঁ অলপ কেঁচা জলকীয়া আৰু দুটুকুৰামান আদা আৰু মই ইয়াত দি দিছোঁ অলপ চাট মছলা আৰু লগতে দিম অলপ কেঁচা নিমখ আৰু দিম মিঠাতেল আৰু এয়া দেখিছে হৈ গ'ল এইখিনি মই এতিয়া ভালদৰে পিটিকি ল'ম এয়া মই ভালদৰে পিটিকি লৈছোঁ আৰু এয়া দেখিছে হৈ গ'ল মোৰ ভোলৰ চাটনি পিটিকা ৰেডি আৰু এতিয়া লৈছোঁ মই বইল কৰি থোৱা ভাত কেৰেলা আৰু আলু আৰু আগৰ দৰে লৈ লৈছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া আৰু দিছোঁ চাট মছলা আৰু দিম নিমখ আৰু কেঁচা মিঠাতেল এয়া দেখিছে মই দি ল'লোঁ সকলোখিনি আৰু মই এইখিনি ভালদৰে পিটিকি ল'ম আৰু এয়া দেখিছে হৈ গ'ল মোৰ পিটিকা ৰেডি এতিয়া দেখিলে আপোনালোকে মই পিটিকাখিনি বনাই ল'লোঁ লগতে বনাই ল'লোঁ চাটনি কিন্তু আপোনালোকে মন কৰিছে নাই নাজানো মই চাটনিখিনিত কিন্তু মই ক'তো নিমখ দিয়া নাই কাৰণ চাটনিখিনি যদি বনাই থৈ পিনি নিমখখিনি মিক্স কৰি থোৱা হয় পিছত খাবলৈ বেয়া হয় সেইবাবে মই খোৱাৰ আগতহে নিমখ মিক্স কৰি ল'ম আৰু মই ইয়াৰ লগতে ভাজি ল'ম পাপৰ এয়া দেখিছে মই ভাজি লৈছোঁ পাপৰকেইডোখৰ মই 4 টুকুৰা কৰি সৰু সৰুকৈ ভাজিছোঁ এনেকৈ ভাজিলে অলপ সোনকালেও হয় আৰু গোটেই পাপৰখন ভালদৰে সিজে আৰু এয়া দেখিছে মোৰ পাপৰ হৈ গ'ল ৰেডি আৰু এয়া চাওক মোৰ পইতা ভাতৰ থালি ৰেডি এইখিনি খাই গাটো খুবেই ভাল লাগে কাৰণ পেটটো ঠাণ্ডা হৈ পৰে আপোনালোকৰ গৰমত এনেকৈ খাবলৈ চাব এটলিষ্ট আপোনালোকৰ দেহাটোৱে অলপ ভাল পাব আৰু এয়া চাওক আমাৰ ৰাইজ পুৰা খোৱাত বিজি দেখিছে তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ